ভিক্টৰ দাসৰ নিলম্বন আমাৰ যিখন ডিচিপ্লিন এক্ট আছে সেই এক্টৰ অধীনত যিটো মানে অসম চাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল ৰুলছ আছে 1964 তাৰ দফা 6(1)(2) 6 ব্ৰেকেটৰ ভিতৰত 1 আৰু ব্ৰেকেটৰ ভিতৰত 2 যিকোনো ব্যক্তি তেওঁ যদি 48 ঘণ্টা ধৰি পুলিচৰ জিম্মাত থাকে তেতিয়াহ'লে তেওঁক নিলম্বন কৰা হয় বা নিলম্বন হৈছে বুলি সেই ৰুল মতে তেওঁলোকক ধৰা হয় এতেকে তেখেতে 48 ঘণ্টা যেতিয়া পুলিচ কাষ্টডিত আছিলে তেখেত অটোমেটিক সাসপেনশন হয় কিন্তু লগে লগে এইটো 13 তাৰিখে তেখেতক এটা সাসপেনশন অৰ্ডাৰ দিয়া হৈছে আৰু এতিয়া পৰৱৰ্তী সময়ত তেখেতৰ বিপৰীতে ডিপি ড্ৰ হ'ব গতিকে আজি যেটো ওলাইছে আজি বা যোৱাকালি এইটো নহয় তেওঁৰ 48 ঘণ্টা পুলিচৰ জিম্মাত থকাৰ লগে লগে গুছৰ যিয়ে নহওক পুলিচ কাষ্টডিত থকাৰ লগে লগে তেওঁৰ নিলম্বনৰ সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্ত যোৱা 13 তাৰিখে ইস্যু কৰা হৈছে